হে গাইজ, ওয়েলকাম টু ৰুমি জাখল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ শুকান মাছৰ এটা চাটনি ৰেচিপি। এইটো বনাবলৈ লৈছোঁ মই বিলাহীৰ লগত, কিন্তু বেলেগ বেলেগ ধৰণেও বনাব পৰা যায়। আচলতে মই বনোৱা নাই, আজি বনাইছে মোৰ হাজবেণ্ডে। আগতো এদিন বনাইছিলে তেওঁ বেঙেনাৰ লগত, সেইদিনাও খাবলৈ ভাল হৈছিলে, আজিও ভাল হৈছে খাবলৈ। আহকচোন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। চাটনিখন বনাবলৈ লৈছোঁ মই শিদল মাছেৰে। এই মাছটোক শিদল মাছ বুলি কওঁ আমি, খুব গোন্ধাই মাছটো, আৰু কিছুমানে মণিপুৰী শুকান মাছ বুলিও কয়। প্ৰথমে মাছটো মই দুটা মাছ লৈছোঁ ইয়াত, আৰু মাছকেইটা গৰম পানী 10 মিনিটমান সময়ৰ কাৰণে তিয়াই ৰাখিছিলোঁ, যাতে তাৰ লেতেৰাখিনি গুচি যায় আৰু মাছটো অকণমান কোমল হয়। এতিয়া সৰু টিফিন বাতি এটা লৈছোঁ, তাতে কেঁচা জলকীয়া দিছোঁ এটা ফালি, আৰু 5-6 ফুটামান নহৰু আৰু সৰু এটুকুৰা আদা খুন্দি পেলাই তাতে দি দিছোঁ। আৰু এইটো টিফিন বাতি মই বহাই দিম ভাতৰ চচত। আপোনালোকে যদি কুকাৰত ভাত বনায় তেন্তে কুকাৰতো দিব পাৰে। মই চচত বনাওঁ, সেইকাৰণে মই চচতে দিম। মাৰটো কঢ়াৰ পাছত ভাতটোত বহাই দিম এইটো। ইফালে চাউল উতলি আছে, ভাতখিনি যেতিয়া সিজিব মাৰ কাঢ়ি দিম। মাৰ কঢ়াৰ পাছত টিফিন বাতিটো তাতে বহাই দিম, আৰু আধা ঘণ্টামানৰ ভিতৰত ধুনীয়াকৈ মাছটো টেণ্ডাৰ হৈ যায়, কোমল হৈ যায়। আৰু এয়া ভাতৰ মাৰ কঢ়া হৈ গ'ল। এতিয়া টিফিন বাতিটোৰ মুখনিখন লগাই মই ইয়াতে ৰাখি দিম। ভাতৰ যিটো গৰম, সেই গৰমটোতে মাছটো ধুনীয়াকৈ সিজি যায়। আৰু এইফালে দুটা বিলাহী পুৰি ৰাখিছিলোঁ, এই বিলাহীকেইটা এতিয়া বাকলি গুচাই ল'ম। আৰু বিলাহীকেইটাৰ লগত মাছখিনি, যিখিনি ভাতত ৰাখিছিলোঁ সেই মাছখিনি লৈ লৈছোঁ। লগতে ল'ম ভোট জলকীয়া। জলকীয়াটো আপোনালোকে নিজৰ ইচ্ছামতে ল'ব, যিমান জ্বলা খায়, কিন্তু এইখন চাটনিত জলকীয়াটো অলপ বেছি হ'লেহে খাই ভাল লাগে। এবাৰ বনাইছিলে বেঙেনা দি, বেঙেনাটো বইল কৰি লৈ পেলাই বনাইছিলে, বহুত ভাল হৈছিলে খাবলৈ তেনেকৈও। যদি পাৰোঁ পিছত সেই ভিডিঅ'টো মই দিম বাৰু আপোনালোকক। এতিয়া জোখমতে ইয়াতে নিমখ দিয়া হৈছে, আৰু বাকী একো ইয়াত দিব নালাগে, তেল ইয়াত দিয়া নহয়। ইচ্ছা কৰি আপোনালোকে দিব পাৰে, আৰু যদি মান ধনিয়া থাকে মান ধনিয়াও দি দিব পাৰে। এতিয়া ভালদৰে গোটেইখিনিকে মিক্স কৰি পিটিকাখন বনাই ল'লে আমাৰ চাটনি ৰেডি হৈ যাব। ভালদৰে গোটেইখিনিকে মিক্স কৰি লোৱা হৈছে বিলাহীটোৰ লগত মাছখিনি ভালদৰে পিটিকি, আৰু এয়া ৰেডি হৈ গ'ল শিদল মাছৰ একেবাৰে সহজভাৱে বনাব পৰা বিলাহীৰ লগত চাটনিখন। খাবলৈ বহুত টেষ্টি হয়, নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। মই অৱশ্যে খোৱা নাই, কাৰণ জ্বলা বেছি হোৱাৰ কাৰণে মই খাবলৈ দিয়া হোৱা নাই, কিন্তু যিসকলে খাইছে তেওঁলোকে কৈছে বহুত ভাল হৈছে। গতিকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোক ফেচবুকত মোৰ ৰুমি জাখল বুলি এটা পেজ আছে, তাতো ফ'ল' কৰিব পাৰে। আৰু যিসকল ভিউৱাৰ্ছে মোক আজি প্ৰথমবাৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেনেকুৱা কৰিলে মোৰ আপকামিং সকলোখিনি ভিডিঅ' আপোনালোকে প্ৰথমতেই পাব। আৰু নতুন নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ তেন্তে, নমস্কাৰ।